নমস্কাৰ মৰমৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকল তোমালোকে ইতিমধ্যে গম পাইছাই যেহেতু এই বৰ্ষৰ পৰা আমাৰ পাঠ্যপুথিসমূহৰ সালসলনি হৈছে এই বছৰৰ ইংৰাজী পাঠ্যপুথিখনৰ নাম ৰখা হৈছে ৰেইনবো ইয়াতে বিভিন্ন ধৰণৰ পাঠ অন্তৰ্ভুক্ত কৰিছে তাৰে প্ৰথম পাঠটো এটা কবিতা ৰাখিছে যি কবিতা প্ৰকৃতিৰ লগত সংলগ্ন বা প্ৰকৃতি বিষয়ক কবিতা আৰু সেই কবিতাটোৰ নাম হৈছে আফটাৰনুন অন এ হিল আফটাৰনুন অন এ হিল পাঠটোৰ প্ৰি ৰিডিঙত কিছু চিত্ৰ সংলগ্ন কৰিছে লুক এট দ্য পিকচাৰ্ছ হুইচ ওৱানছ হেভ ইউ সিন ইন ৰিয়েল লাইফ পুট এ টিক ইন দ্য চাৰ্কলছ অৰ্থাৎ কেইখনমান ছবি সংলগ্ন কৰিছে প্ৰকৃতিৰ লগত জড়িত সেই চিত্ৰসমূহ যদি তোমালোকে বাস্তৱিক জীৱনত বা দৈনন্দিন জীৱনত কোনোবা সময়ত দেখা পাইছা তেতিয়াহ'লে চিত্ৰসমূহৰ কাষতে ঘূৰণীয়াকৈ ঠাই ৰাখিছে তাতে ৰাইট চিন দিবলৈ কৈছে অৰ্থাৎ পুটে টিক মাৰ্ক আৰু সেই চিত্ৰসমূহ হৈছে এ সি সাগৰ এ হিল পাহাৰ এ ডেজাৰ্ট মৰুভূমি এ ৰিভাৰ নদী এ ক্লাউড ডাৱৰ আৰু শেষৰখন চিত্ৰ ৰাখিছে এ ক্লিফ অৰ্থাৎ সাগৰ বা মহাসাগৰৰ কাষত থকা থিয় বা ওখ গৰাৰ নিচিনা অংশসমূহক বুজাইছে নাও টক এবাউট your experience with your partner অৰ্থাৎ উপৰোক্ত যিসমূহ চিত্ৰ দিছে এই চিত্ৰসমূহৰ কোনখনৰ লগত তুমি পৰিচিত সেই সম্পৰ্কে তোমাৰ অভিজ্ঞতা কেনেকুৱা বন্ধুৰ সৈতে আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে আৰু চিত্ৰসমূহ আমি পৰ্যবেক্ষণ কৰিলে দেখা পাওঁ আমাৰ আটাইতকৈ চিনাকি কি হ'ব পাৰে এ ক্লাউড অৰ্থাৎ ডাৱৰ আমি মুকলি আকাশখনলৈ চালে বা ডাৱৰীয়া বতৰৰ দিনত আকাশখনত মেঘাচ্ছন্ন অৰ্থাৎ ডাৱৰ দেখা পাওঁ আমি সকলোৱে নিশ্চয়কৈ ফুৰি ভাল পাওঁ বিশেষকৈ বনভোজৰ সময়ত আমি পাহাৰীয়া ঠাই আৰু নদী কাষৰীয়া ঠাই বাছি লওঁ গতিকে এই চিত্ৰসমূহৰ ভিতৰত আমাৰ পাহাৰীয়া ঠাই অৰ্থাৎ এ হিল আৰু নদী এ ৰিভাৰ নিশ্চয়কৈ পৰিচিত এই ৰিভাৰ বুলি ক'লে অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ ধনশিৰি সোৱণশিৰি বিভিন্ন নদীৰ নাম ক'ব পাৰোঁ ঠিক তেনেদৰে পাহাৰৰ কথা ক'লে আমি কাৰ্বি পাহাৰ নগা পাহাৰ আদিৰ কথা উল্লেখ কৰিব পাৰোঁ আনহাতে ভ্ৰমণ হৈছে এক কলা যাৰ জৰিয়তে আমি বিভিন্ন ঠাইৰ কথা জানিব পাৰোঁ লগতে ন ন অভিজ্ঞতাও অৰ্জন কৰিব পাৰোঁ পাঠটোত থকা চিত্ৰসমূহৰ নিশ্চয় তোমালোকৰো কেইবাখনো চিত্ৰ অতিকৈ পৰিচিত গতিকে লগৰ সমনীয়াৰ লগত এই অভিজ্ঞতাসমূহ তোমালোকে আলোচনা কৰিবা এতিয়া আমি মূল কবিতাটো আলোচনা কৰাৰ আগমুহূৰ্তত কবিজনৰ বিষয়ে কিছু আলোচনা কৰি লওঁ আফটাৰনুন অন এ হিল কবিতাটো ৰচনা কৰিছে আমেৰিকান এগৰাকী পয়েট তেখেতৰ নাম হৈছে এডনা ছেইণ্ট ভিনচেণ্ট মিলে এডনা ছেইণ্ট ভিনচেণ্ট মিলে ইজ এন আমেৰিকান পয়েট এণ্ড ড্ৰামাটিষ্ট অৰ্থাৎ এডনা ছেইণ্ট ভিনচেণ্ট মিলে এগৰাকী আমেৰিকাৰ কবি আছিল তাৰ লগে লগে তেখেত এগৰাকী নাট্যকাৰো আছিল পয়েট মানে হৈছে কবি যিসকলে কবিতা ৰচনা কৰে আৰু ড্ৰামাটিষ্ট মানে হৈছে যিসকলে নাটকৰ লগত জড়িত বা নাট্যকাৰ She was born on February 22, 1892 at Rockland, Maine, USA, অৰ্থাৎ ইউনাইটেড ষ্টেট বা আমেৰিকাৰ ৰকলেণ্ড মেইন নামৰ এখন চহৰত 1892 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে এগৰাকী কবিৰ জন্ম হৈছিল She won the prestigious Pulitzer Prize for Poetry. She died on October 19, 1950. Her notable works include a few fixed from Tassels, Ballad of the Harp Weaver, etc. এডনা ছেইণ্ট ভিনচেণ্ট মিলে সন্মানীয় পুলিটজাৰ এৱাৰ্ড তথা পুৰস্কাৰ পাইছিলে কবিতাৰ লগত জড়িত কাৰণে আৰু তেখেতৰ মৃত্যু হৈছিলে অক্টোবৰৰ 19 তাৰিখ 1950 চনত আৰু তেখেতৰ উল্লেখিত কৰ্মৰাজিৰ ভিতৰত এ ফিউ ফেক্টছ ফ্ৰম টেচেলছ বেলেড অফ দ্য হাৰ্প ৱেভাৰ এই দুখন আমি মনত ৰাখিব লাগিব এতিয়া আমি মূল কবিতাটো আলোচনা কৰিম Afternoon on a hill. I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes. Watch the wind blow down the grass and the grass raise, and when lights begin to show up from the town, I will mark which must be mine and then start down. এই কবিতাটি সম্পূৰ্ণ প্ৰকৃতিৰ লগত জড়িত এডনা ছেইণ্ট ভিনচেণ্ট মিলে প্ৰকৃতিৰ লগত নিজক সংলগ্ন কৰি কবিতাটো ৰচনা কৰিছে আফটাৰনুন অন এ হিল অৰ্থাৎ
পাহাৰৰ এটা দুপৰীয়া I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. ইয়াতে কবিয়ে উল্লেখ কৰিছে তেখেত আটাইতকৈ সুখী মানুহ হ'লহেঁতেন গ্লেডেষ্ট মানে হৈছে হেপিয়েষ্ট অৰ্থাৎ আটাইতকৈ সুখী মানুহ যেতিয়া তেখেত আণ্ডাৰ দ্য ছান অৰ্থাৎ সূৰ্যৰ পোহৰৰ তলত থাকিলেহেঁতেন আৰু কৈছে I will touch 100 flowers. তেখেতে শ ফুল স্পৰ্শ কৰিলেহেঁতেন টাচ মানে হৈছে স্পৰ্শ কৰা চুই চোৱা এণ্ড নট পিক ওৱান কিন্তু সেই ফুলসমূহৰ পৰা কবিয়ে এপাহু ফুল নিচিঙিলেহেঁতেন এই প্ৰথম পেৰাগ্ৰাফটোত কবিয়ে নিজৰ অনুভৱ ব্যক্ত কৰিছে প্ৰকৃতিৰ লগত থকা তেখেতৰ ভালপোৱা বা প্ৰকৃতিপ্ৰেমী তেখেতৰ মনোভাৱ যে তেখেত আটাইতকৈ সুখী মানুহ হ'লহেঁতেন যেতিয়া তেখেতে সূৰ্যৰ একেবাৰে নিচেই তলত থাকিলেহেঁতেন আৰু তেখেতে শ ফুল স্পৰ্শ কৰিলেহেঁতেন কিন্তু সেই ফুলনিৰ পৰা তেখেতে বা সেই ফুলসমূহৰ পৰা এপাহু ফুল তেখেতে ছিঙি নষ্ট নকৰিলেহেঁতেন দ্য নেক্সট পেৰাগ্ৰাফত দিছে I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass raise. At উল্লেখ কৰিছে I will look at cliffs and clouds অৰ্থাৎ তেখেতে চালেহেঁতেন পৰ্যবেক্ষণ কৰিলেহেঁতেন সাগৰৰ বা মহাসাগৰৰ সেই থিয় গৰাৰ নিচিনা ঠাইসমূহ লগতে আকাশৰ ডাৱৰসমূহ উইথ কোৱাইট আইজ আৰু শান্ত চকুৰে তেখেতে পৰ্যবেক্ষণ কৰিলেহেঁতেন ৱাটছ দ্য ৱাইণ্ড ব' ডাউন এণ্ড দ্য গ্ৰাছ আৰু বতাহত হালি পৰা সেই ঘাঁহনিবোৰ চালেহেঁতেন এণ্ড দ্য গ্ৰাছ ৰেইজ বতাহ শান্ত হোৱাৰ পিছত বা বতাহ জাক গুচি যোৱাৰ পিছত পুনৰ সেই ঘাঁহনিখনৰ অস্তিত্ব তেখেতে বিচাৰি চালেহেঁতেন লাষ্ট পেৰাগ্ৰাফত দিছে এণ্ড when lights begin to show up from the town I will mark which must be mine and then start down অৰ্থাৎ শেষত তেখেতে কৈছে when lights begin to show অৰ্থাৎ যেতিয়া পোহৰ হ'বলৈ আৰম্ভ কৰিব অৰ্থাৎ আন্ধাৰ নামি অহাৰ পিছত যেতিয়া লাইটছবিলাক জ্বলি উঠিব আপ ফ্ৰম দ্য টাউন তেখেতৰ চহৰখনত I will mark which must be mine আৰু তেখেতে লক্ষ্য কৰিব সেই পোহৰবোৰৰ মাজত তেখেতৰ নিজৰ চহৰখনত নিজৰ ঘৰখনৰ পোহৰবোৰৰ অস্তিত্ব বিচাৰিব এণ্ড দেন ষ্টাৰ্ট ডাউন আৰু লাহে লাহে তেখেত সেই পাহাৰৰ পৰা তললৈ নামি আহিব অৰ্থাৎ আফটাৰনুন অন এ হিল কবিতাটোৰ প্ৰথম পেৰাগ্ৰাফত আমি গম পালোঁ যে কবিয়ে আটাইতকৈ সুখী অনুভৱ কৰিলেহেঁতেন যেতিয়া সূৰ্যৰ পোহৰৰ বা সূৰ্যৰ নিচেই ওচৰত থাকিলেহেঁতেন শ ফুল স্পৰ্শ কৰিব পাৰিলেহেঁতেন কিন্তু সেই ফুলসমূহ কেতিয়াও তেওঁ নিচিঙিলেহেঁতেন তাৰ পিছৰ পেৰাগ্ৰাফত তেখেতে পৰ্যবেক্ষণ কৰিলেহেঁতেন সাগৰৰ কাষৰীয়া ক্লিপছবিলাক ওখ গৰাৰ সদৃশ আৰু আকাশৰ ডাৱৰসমূহ শান্ত চকুৰে লক্ষ্য কৰিলেহেঁতেন আৰু বতাহত হালি পৰা ঘাঁহনিবোৰক তেখেতে পৰ্যবেক্ষণ কৰিলেহেঁতেন আৰু শেষৰটো পেৰাগ্ৰাফত দিছে সেই পাহাৰৰ পৰাই তেখেতে পৰ্যবেক্ষণ কৰিলেহেঁতেন তেখেতৰ প্ৰিয় চহৰখনত আন্ধাৰ নামি অহাৰ লগে লগে জ্বলি উঠা পোহৰসমূহ তাৰ মাজত তেখেতে নিজৰ ঘৰখনৰ নিজৰ প্ৰিয় চহৰখনৰ পোহৰ বিচাৰিলেহেঁতেন আৰু শেষত এইদৰে তেখেতে প্ৰকৃতিৰ লগত সময় উপভোগ কৰি পাহাৰৰ পৰা নিচেই তললৈ নামি আহিলেহেঁতেন শেষত আফটাৰনুন অন এ হিল পাঠটি প্ৰকৃতিৰ লগত জড়িত লগতে এডনা ছেইণ্ট ভিনচেণ্ট মিলে এগৰাকী প্ৰকৃতিপ্ৰেমী সেয়েহে তেওঁ আফটাৰনুন অন এ হিল অৰ্থাৎ পাহাৰৰ এটা দুপৰীয়া প্ৰকৃতিৰ লগত পাৰ কৰিছে প্ৰকৃতিৰ লগত জড়িত বস্তুসমূহ তেখেতে পুংখানুপুংখভাৱে উপভোগ কৰি তাৰ বিষয়ে তেওঁ কাল্পনিক দৃষ্টিৰে এই কবিতাটো ৰচনা কৰিছে এইটোৱে আছিলে আমাৰ আজিৰ আলোচিত আফটাৰনুন অন এ হিল কবিতাটি পৰৱৰ্তী সময়ত আমি এই কবিতাটোৰ লগত জড়িত শব্দ অৰ্থ অৰ্থাৎ ৱৰ্ড মিনিং আৰু পাঠটিৰ যিসমূহ এক্টিভিটি ক্ৰিয়াকলাপ আছে প্ৰশ্ন উত্তৰ আছে সেইসমূহ আলোচনা কৰিম